ভিডিঅ'টো আমাৰ ল'ৰাৰ জন্মদিনৰ ভিডিঅ' হয় আৰু সৰুকৈ ভিডিঅ'টো বনাই এনেদৰে ফেচবুকত সাঁচি ৰাখোঁ বুলি ভাবিলোঁ স্মৃতি হিচাপে। আৰু এয়া জন্মদিনৰ উপলক্ষে এয়া কেক কাটিবলৈ বুলি লৈছে তাৰ, আৰু এয়া এনেদৰে আমি সজাই লৈছোঁ কাটিবৰ বাবে। এতিয়া এয়া এনায়েকে কাম কৰি আছে কাৰণে এনেকৈ আছে এইটো ড্ৰেছত। এয়া হৈছে দৌতিয়ে, এয়া আমাৰ বাৰ্থডে বয়, এয়া ভায়েক, বায়েক, মাহীয়ে আমৈয়ে, এইফালে মহা, পাপা, এয়া লগৰ ফ্ৰেণ্ড মহা, এয়া দাদা, এয়া আমৈ, এয়া ভাইটি দেই। হেপী বাৰ্থডে টু ইউ। এইফালে এনাই খোৱা। হ'ব হ'ব একো নহয়। দুখৰ মাজতো এনেদৰে অকণমান আনন্দ কৰিলোঁ, যিহেতু ঘৰৰ পৰিয়াল সকলোৱে বাই ভনী আৰু ভতিজা এনেদৰে লগ হ'লোঁ আৰু এনেদৰে সৰুকৈ জন্মদিনটো আমি পালন কৰিলোঁ ঘৰৰ সকলোৱে লগ হৈ। এয়া এনাইকে খুৱাইছে, এয়া এনাইকে খুৱাইছে দেই বাৰ্থডে কেক। এয়া কেক কটা পৰ্ব হৈ গৈছে। এয়া মাহীয়েকে কিন্তু আজি চব বনাইছে দেই। এয়া পোলাও বনাইছে, মাংস বনাইছে, পনীৰ বনাইছে, ধেৰ মানে বনাই আছে আৰু ওখ হৈ গ'ল। হৈ গ'ল। আৰু এয়া মোৰ মানুহজনৰ দুইজন হালপতি এনেদৰে লগ খালে, আৰু এয়া মোৰ ভণ্টি হাজবেণ্ড দুইজন, আৰু শেষত এয়া জুবিন দা গান সকলোৱে এনেদৰে যোনে যেনেকৈ পাৰে সকলোৱে গুণগুণাইছে। আৰু আমাৰ এয়া ফেমিলি হয় সকলোৱে, মাহীয়েক, মহায়েক, আমৈয়েক, সকলোৱে এনাইক, দৌতিয়েক, সকলোৱে জুবিনৰ গানত মুগ্ধ হৈ এনেদৰে গাই আছে। এইফালে আমাক চবকে পানী গিলাচ এগিলাচ খুৱাই আছে মহায়েকে। আৰু এটা